শীতকালৰ এক কুঁৱলী ভৰা পুৱা বৃদ্ধ অবিনাশ বৰুৱাই সদায়ৰ দৰে চোতালৰ চকীখনত বহি বাতৰি কাকতখন মেলি লৈছিল। কিন্তু তেওঁৰ চকুহাল বাৰে বাৰে গেটখনৰ ফালে গৈ আছিল। তেওঁৰ একমাত্ৰ পুত্ৰ ৰাজেন যোৱা 5 বছৰেই হ'ল বিদেশত। প্ৰতিটো বিহুৱে পূজা সি আহিম বুলি কয়, কিন্তু ব্যস্ততাৰ অজুহাতত আহি নাপায়। এইবাৰ পুত্ৰই ফোন কৰি কৈছিল, দেউতা, এইবাৰ মাঘৰ বিহু একেলগে খাম। মই মাৰ বাবে নতুন কাপোৰ আৰু আপোনাৰ বাবে এখন গৰম চাদৰ লৈ আহিম। বিহুৰ উৰুকাৰ দিনা ঘৰখন আনন্দত ভৰি পৰিব বুলি বৰুৱাই দম্পতীয়ে বহু জোগাৰ কৰিছিল। পিঠা পনাৰ সুগন্ধই ঘৰটো আমলমলাই আছিল। কিন্তু হঠাৎ দুপৰীয়া এখন চৰকাৰী গাড়ী আহি তেওঁলোকৰ পদূলিত ৰল। গাড়ীৰ পৰা এজন আৰক্ষী বিষয়া নামি আহিল। তেওঁৰ হাতত আছিল এটা বাকচ আৰু এখন চিঠি। অবিনাশ বৰুৱাৰ বুকুখন চিৰিংকৈ গ'ল। আৰক্ষীজনে গধুৰ মাতেৰে ক'লে, বৰুৱা ডাঙৰীয়া, আপোনাৰ পুত্ৰ ৰাজেন আৰু নাই। যোৱা নিশা এক দুৰ্ঘটনাত তেওঁ আমাক এৰি থৈ গ'ল। চিঠিখন কঁপিব ধৰা হাতত লৈ অবিনাশ বৰুৱাই পঢ়িলে। ৰাজেনে লিখিছিল, দেউতা, এইখন চিঠি পোৱাৰ সময়ত মই চাগে আপোনালোকৰ কাষত থাকিম। বহু দেৰি কৰি পেলালো নহয়। ইমান দিনে কেৱল টকাৰ পাছত দৌৰি আপোনালোকৰ মৰমবোৰ পাহৰি আছিলোঁ। এইবাৰ মই কোনো উপহাৰ নিনিওঁ, কেৱল নিজক লৈ যাম। মই আৰু কেতিয়াও আপোনালোকক এৰি কলৈকো নাযাওঁ। চিঠিখনৰ শেষৰ শাৰীটো পঢ়ি অবিনাশ বৰুৱাই আকাশলৈ চালে। ৰাজেন আহিল, কিন্তু তেওঁৰ মৃতদেহটো লৈ এখন কলা গাড়ীহে আহিল। উৰুকাৰ মেজিৰ জুইতকৈও যেন সেইদিনা বৰুৱা দম্পতীৰ বুকুৰ জুইকুৰাহে বেছি দকৈ জ্বলিছিল। ধন্যবাদ বন্ধুসকল।